চাওক, আজি এই কথাটো আমি কোনো ধৰণৰ অৱগত হোৱা নাছিলোঁ। আজি বিভিন্ন বুদ্ধিজীৱীৰ পৰা, বিভিন্ন আমাৰ শুভাকাংক্ষীৰ পৰা আমি ইতিমধ্যে কিছু খবৰ পাইছোঁ। আজি হঠাৎকৈ অনন্ত মহাৰাজ, অনন্ত ৰায়, তেখেতে আজি বিজিনীৰ যি ঐতিহ্য, বিজিনী নামেৰে যি বিজিত নাৰায়ণ দেৱৰ যি মহাৰাজৰ যি আজি ভূমি, সেই ভূমি আমি বহুদিনৰ পৰাই আমি চৰকাৰক মোকলোৱাৰ কাৰণে ইতিমধ্যে আমি মেম'ৰেণ্ডাম দিছিলোঁ আৰু চৰকাৰে আজি সেই ভূমিখিনিক মুক্ত কৰিছিল। মুক্ত কৰাৰ পিছত আমি তাত আবেদন কৰিছিলোঁ আমাৰ ইয়াত এই ৰাজবাৰীত সংগ্ৰহালয় বনোৱাৰ কাৰণে আজি চৰকাৰক আমি আবেদন জনাইছিলোঁ। আজি চৰকাৰক আমি সেই ভূমি মুক্ত কৰাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু হঠাৎকৈ আজি অনন্ত মহাৰাজে আহি তাত আমি শুনিবলৈ পাইছোঁ যে খুটি পুতি তেখেতে ইয়াত কি কৰিব বিচাৰিছে, এই কথাটো আমি স্পষ্ট নহয় যে সঁচাকৈ আজি এই অঞ্চলৰ বৃহৎ ৰাইজৰ ইয়াত মান সন্মান জড়িত আছে, দল সংগঠনৰ মান সন্মান জড়িত হৈ আছে। এই বস্তুটো হঠাৎকৈ তেখেতে আহি যি কৰিব ওলাইছে, সেই কথাটো কিন্তু আক্ৰাচুয়ে আজি সঁচাকৈ যে আক্ৰাচুই আজি ইয়াতে কোনো ধৰণৰ অৱগত নহয়, তাৰ কাৰণে আমি কিন্তু ইয়াত যদি কোনো ধৰণৰ ৰাজনৈতিক মেৰপেচ থাকে বা তেনেধৰণৰ যদি কিবা ব্যক্তিগত কাৰণৰ কিবা বস্তু ব্যৱহাৰ কৰিব বিচাৰে, আক্ৰাচুই কেতিয়াও আমি হ'বলৈ নিদিওঁ। এই কথাটো স্পষ্ট কথা। আমি অনন্ত মহাৰাজক ওৰফে অনন্ত ৰায়ক আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে তেখেতে স্থিতি স্পষ্ট কৰক, তেখেতে কি কৰিব বিচাৰিছে এইটো ৰাজহুৱা কৰক। আমি সংগ্ৰহালয় বনাবৰ কাৰণে ইতিমধ্যে আমি অসম চৰকাৰক দাবী জনাইছোঁ। ইতিমধ্যেই আমি জানো যে যি ভূমি সেইটো চৰকাৰে সংৰক্ষণ কৰি ৰাখি তাত সংগ্ৰহালয় বনোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা ইয়াত যদি কোনো ব্যক্তিগত, ইয়াত যদি কোনো ধৰণৰ বেলেগ ধৰণৰ কিবা পদক্ষেপ হয়, আমি এইটো কেতিয়াও মানি নল'ম। আমি অনন্ত মহাৰাজক কি কৰিব বিচাৰিছে এই কথাটো আমি স্পষ্ট তেখেতক কোৱাৰ কাৰণে, জনোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে ৰাইজে জানক কি কৰিব বিচাৰিছে। সি হঠাৎকৈ আহি ইয়াত কোনো ধৰণৰ দল সংগঠনক অৱগত নকৰাকৈ তেখেতৰ ব্যক্তিগত মতামতত আহি তেখেতে যি কৰিব ওলাইছে, এই কথাটো আমি নিশ্চয় মানি ল'ব পৰা নাই।